অহাকালি আমাৰ 3 তাৰিখ ফেব্ৰুৱাৰীত আমি ভূটানৰ কুইন মাদাৰ বুলি যাক কোৱা হৈছে গিয়ালিয়ম আছি দৰ্জী ৱাংম' ৱাংচুক তেখেতক বডোপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত অনুষ্ঠিত ছলজাৰ অফ হিউমেনিটি এৱাৰ্ড আমি প্ৰদান কৰিবলৈ গৈ আছোঁ। এইটো আমাৰ কাৰণে খুবেই সৌভাগ্যৰ কথা যে প্ৰথমবাৰৰ কাৰণে আমি এনেকুৱা এজন ব্যক্তিক এই বঁটাটো প্ৰদান কৰিবলৈ সুযোগ পাইছোঁ যিয়ে নেকি অলৰেডি ইণ্টাৰনেশ্যনেলি ক্লেইম আৰু ৰিকগনিশ্যন পোৱা এজন ডাঙৰ ব্যক্তিত্ব। তেখেতে ভূটানৰ গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত বহুত ডাঙৰ ভূমিকা লৈছে আৰু বিশেষকৈ যিটো ভালনাৰেবল ছেকশ্যন অফ পিপল যিসকলে দুখীয়া শ্ৰেণী আৰু নিম্নতম পৰ্যায়ত বাস কৰে তেওঁলোকৰ উন্নতিৰ কাৰণে ভূটানত তেওঁ বহুত কাম কৰিলে আৰু বহুত সফলতাও পালে। দ্বিতীয়তে তেওঁ ভূটানৰ যিটো এটা আগশাৰীৰ কালচাৰ আৰু লিটাৰেৰী বডি মাউণ্টেইন ইকো বুলি এটা সংগঠন আছে। ভূটানৰ আৰ্ট এণ্ড কালচাৰৰ ওপৰত তেওঁলোকে কাম কৰিছে আৰু তাৰ চিফ পেট্ৰন হিচাপে তাৰ ফাউণ্ডেশ্যনটো তেওঁৱে দিলে আৰু এটা ছ'চিঅ' ইকনমিক ছেক্টৰত কাম কৰিবৰ কাৰণে তেওঁ তাৰেয়ানা ফাউণ্ডেশ্যন বুলি এটা কাম কৰিছে বা ফাউণ্ডেশ্যন দি পেলাই কাম কৰিছে আৰু ইয়াৰ সফলতাৰ মাপদণ্ড অকল ভূটানত নহয় সমগ্ৰ বিশ্বত মানে এটা এছেছমেণ্ট কৰি পেলাই কোৱা হৈছে যে এই ধৰণৰ এটা ছাকচেছ যে মাৰ্জিনেলাইজ মানুহ আৰু তলৰ পৰ্যায়ৰ নাগৰিকৰ কাৰণে উন্নয়নৰ কাৰণে কাম কৰা তেখেতৰ নিচিনা সফলতা পোৱা ব্যক্তিটো বিৰল, যাৰ বাবে আমাৰ কুইন মাদাৰক ইতিমধ্যে পপ ফ্ৰান্সিছ চেৰিটি আৰু লিডাৰশ্বিপ এৱাৰ্ড অলৰেডি দিয়া হৈছে আৰু স্মাইল এছিয়া ফিলান্থ্ৰপিক ভিজনাৰী এৱাৰ্ড অলৰেডি তেওঁ পাইছে। এইটো ইণ্টাৰনেশ্যনেল এৱাৰ্ড আৰু নেশ্যনেল অৰ্ডাৰ অফ মেৰিট ভূটানৰ পৰা দিয়া হৈছে। অৰ্ডাৰ অফ মেৰিট মানে এটা হায়েষ্ট অনাৰ ভূটানত আৰু সৌভাগ্যক্ৰমে ইণ্টাৰনেশ্যনেল লেভেলত পোৱা বঁটাৰ যিটো শ্ৰেণী ইয়াত উপেন্দ্ৰনাথ ব্ৰহ্মৰ ছলজাৰ অফ হিউমেনিটি এৱাৰ্ড সংযোজন হৈছে। তেখেতে ক'ত ইণ্টাৰনেশ্যনেল এৱাৰ্ড পালে, সেইটো খুব মানে গৌৰৱৰ কথা আমাৰ কাৰণে। তেখেতে অলৰেডি 3খনমান কিতাপ লিখিছে আৰু এইটো এটা হিষ্টৰিক কিতাপ ভূটানৰ ওপৰত আৰ্ট এণ্ড কালচাৰ, ছ'চাইটি, ছ'চিঅ' ইকনমি সেইবিলাকৰ ওপৰত তেখেতে কিতাপ লিখিছে আৰু তেখেত যথেষ্ট প্ৰভাৱশালী ব্যক্তি। তো তেখেতৰ নিচিনা এজনী লেডি যাক আমি হাৰ মজেষ্টি কুইন মাদাৰ বুলি আমি সম্বোধন কৰি আছোঁ, বড়োলেণ্ডৰ এই বড়োলেণ্ড ইউনিভাৰ্চিটিত আহি পেলাই আমাৰ উপেন্দ্ৰনাথ ব্ৰহ্ম বঁটা গ্ৰহণ কৰিব, এইটো খুবেই এটা আনন্দৰ কথা আৰু সৌভাগ্যৰ কথা। সেইকাৰণে আজি আপোনালোকৰ মাধ্যমত তেখেতে ভিজিট কৰাটো যাতে সমগ্ৰ ভাৰতবৰ্ষত প্ৰচাৰ হৈ যায় আপোনালোকৰ মাধ্যমত আৰু ইয়াত তেখেতক আদৰ আৰু সন্মান জনাবৰ কাৰণে এই অঞ্চলৰ যিমানবোৰ বুদ্ধিজীৱী, শিক্ষিত, লিখক, সাহিত্যিক ব্যক্তিসকল আছে এটা কোৱালিটি গেডাৰিং আমি বিচাৰিছোঁ যাতে আহি পেলাই চবে আগভাগ লৈ তেখেতক সন্মান জনোৱা হয়। লগতে আমাৰ অসমৰ গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য তেখেতেও চিফ গেষ্ট হিচাপে ইয়াত আহিছে। যেতিয়া অহাকালি যিটো প্ৰগ্ৰাম হ'ব এইটো আমাৰ কাৰণে খুবেই মানে স্মৰণীয় প্ৰগ্ৰাম কাৰ্যসূচী হ'ব। এই যোৱাকালিৰ যিটো বাজেট সামগ্ৰিকভাৱে খুব ভাল দিশ আছে, যেনেকৈ এই কেঞ্চাৰ পেচেণ্টবিলাকৰ কাৰণে 7বিধ যিটো ঔষধৰ মূল্য সেইটো কমাই দিয়া হ'ল আৰু এটা
উল্লেখনীয় বিষয়টো হ'ল যে আমাৰ আম আদমি পাৰ্টিৰ MP ৰাঘৱ চাদ্দা যেটো উঠাই আছিলে যে হেল্থ ইঞ্চুৰেঞ্চত GST কিয় থাকিব লাগে এতিয়া GSTটো আৰু নাথাকে হেল্থ ইঞ্চুৰেঞ্চত এইবিলাক কথাটো উল্লেখ কৰা আছে আৰু যেটো আমাৰ ভাৰতৰ গ্ৰোথৰ লক্ষ্য প্ৰায় 8%ৰ ওপৰত গ্ৰোথৰ এটা লক্ষ্য লৈ আছে 2047 চনলৈকে বিকশিত ভাৰত হ'ব লাগিলে এইটো এটা ডাঙৰ পদক্ষেপ আৰু BTCৰ কাৰণে যিখিনি দিছে অলৰেডি 1500 কোটি পেকেজটো আছেই আৰু এডিশনেলি বাজেটত যেটো দিয়া হ'ল মই ভাবো পেকেজটো ডাঙৰ কথা নহয় এটা বাজেটত এনাউন্সমেন্টত কিমান টকা এনাউন্স কৰিছে হিয়াৰে সীমাবদ্ধ নহয় আমি যদি কাম কৰিব পাৰো তেতিয়া পইচাটো গভৰ্নমেন্ট অফ ইণ্ডিয়াই ডেভেলপমেন্টৰ নামত প্ৰজেক্ট ওয়াইজত দি থাকে তো মই ভাবো এই বাজেটটো আমাৰ সকলৰ কাৰণে অসমৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বহুতখিনি এটা নতুন পেকেজ তেখেতে ঘোষণা কৰিছে এই বাজেটটো যথেষ্ট ভাল বাজেট গ্ৰহণীয় বাজেট बिजोंनिफ्राय सफैनो हानाय मानगोनां सोद्रोमाफोर गाबोन जानो गोनां जोंनि 22थि बड'फा उपेन्द्रनाथ ब्रह्म जायनिखि बान्था बे बान्थानि सोमोन्दै नोंथांमोननो एसे फोरमायनो होननानै नोंथांमोनखौ दिनै बिसिम जों लिंनानै लाबोनाय जादों स' नोंथांमोना मिथिगौ जे उपेन्द्रनाथ ब्रह्म ट्रास्टआ 2004 मायथाइनिफ्रायनो बड'फा उपेन्द्रनाथ ब्रह्मनि मुङाव सुबुंथिनि फायखि बान्था मुङै मोनसे बान्था होबोबाय थादों बोसोरफ्रोमबो बे बान्थाखौ होनाय जायो आरो 2025 मायथाइनि जाय 22थि सुबुंथिनि फायखि बान्था बे बान्थाखौ जोङो बे बाराव भुटाननि मानगोनां रानि बिमा गेलेलु दर्जी वांमो वांचुकनो बिथांनि सुबुंथियारि जायनिखि अबदान बिथांनि समाज सिबिनाय आरो जोंनि सिमानि हावरि हायिनिहालागै जेब्लाबो रायजोफोरनि मोजां खामानि मावबाय थानायनि जायनिखि गोसो बिथांनि हाबाफारि बेखौ नोजोर होनानै बिथांखौ सायख'नाय जादों बिथाङा गावनो फैनानै जोंनि बे बान्थाखौ आजावनो होननानै खोथा होदों आरो बेबादियैनो गाबोन जोंनि नैबेहाय बड'लेण्ड इउनिभार्सिटिनि जोहोलाव नीलेश्वर ब्रह्म अडिट'रियामाव जानो गोनां बान्था बिलाइनाय हाबाफारियाव बिथाङा गावनो थाफैनानै बान्थाखौ आजावफैगोन आरो बे बान्था बिलाइनाय हाबाफारियावनो जोंनि आसामनि मानगोनां रायजोपाल मुश्री लक्ष्मण प्रसाद आचार्य बिथाङा गाहाय आलासि महरै बाहागो लागोन आरो बिथांजों लोगोसेनो जोंनि BTCनि मानगोनां गाहाय मावफुं सोद्रोमा मुश्री हाग्रामा महिलारियाबो सासे एखेबारे जोंनि मानगोनां आलासि महरै बेवहाय बाहागो लाफैगोन नोंथांमोननि गेजेरजों जोंनि बड'फा उपेन्द्रनाथ ब्रह्म ट्रास्टआ सिगांनिफ्रायनो जोंनि थांखि आरो हाबाफोरखौ रायजोफोरनि खाथिसिम सौहैहोनो हादों जों बेखायनो एबारबो मिजिं थिदों जे गाबोननि जानो गोनां हाबाफारियाव नोंथांमोनहा बयबो बाहागो लानानै जोंनि गाबोननि जायनोखि हाबाफारि बेखौ मोजाङै कभारेज होनानै रायजो राजाफोरनि सिगांसिम बिलाइहैगोन होननानै आं मिजिं थिनायजों लोगोसे बयनिसिमबो खावलायनाय थाबाय गोजोन्थों बान्था राननाय हाबाफारिया मा समनिफ्राय जागायदों बेयो मोननै हाबाफारिखौ मोननै जोंनि जायनिखि बाहागो लागिरिफोर बिथांमोनखौ मिलायनानै जों हाबाफारिखौ खुंनाय जादों जोंहा ओरैनो बेवहाय 10 बाजिनिफ्रायनो जागायनायनि बाथ्रा जोंहा मानगोनां रायजोपाल बिथाङा 10 बाजियावनो सफैगोन नाथाय जोंहा जिहेतु नैबे जोंहा रानि बिमायाबो सफैनांगौ जानायलाय फ्राय 10:30 बाजिनिफ्राय जोंनि हाबाफारिया जागायगोन आरो जों मिथिगौ बान्था हिसाबै जोंनाव रां खेन्दा दं बेवहाय फ्राय 2 लाख रां बेजों लोगोसे गांसे मान बिलाइ थागोन बेजोंनो लोगोसे आरो गंसे जोंहा बिदिन्थिसिन जायखौ जों ममेन्ट' होननानै बुङो बेबो थागोन आरो बेजों लोगोसेनो जोंनि जायनोखि रानि बिमाया जिहेतु जोंहा
आइजो बे जोंनि बर' हारिनि जायनोखि आइजोफोरनि गाननाय जोमनाय जों बेफोरखौबो होफानाय जागोन। সংবাদ মাধ্যমৰ মাননীয় সদস্যসকল, ছফা ইলেক্ট্ৰনিক আৰু ডিজিটেল প্লেটফৰ্মৰ পৰা উপস্থিত হ'ব পৰা বন্ধুসকল, আজি আমি কাইলৈ হ'বলগীয়া 22 সংখ্যক উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা ইটো যিটো হ'ব গৈ আছে তাৰ সম্পৰ্কে অকণমান আমাৰ যি নেকি প্ৰগ্ৰাম এই প্ৰগ্ৰামখনৰ সম্পৰ্কে অকণমান আপোনালোকক অৱগত কৰিবৰ কাৰণে আমি আজি আপোনালোকক মাতিছোঁ। চ' আপোনালোকে জানে যে 2004 চনৰ পৰাই উপেন্দ্ৰনাথ ব্ৰহ্ম ট্ৰাষ্টে উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা নামেৰে এটা বঁটা উপস্থাপন কৰিছে আৰু এইটো আহি আমাৰ 2025 চনত এইটো 22 সংখ্যক যি নেকি বঁটা সেইটো আমি অলৰেডি ইয়াৰ কাৰণে উপযুক্ত এজনক বাছনি কৰিছোঁ। তেওঁৱে হ'ল আমাৰ ভূটানৰ ৰাণী মাতৃ মহামহিম গেলিয়ম দৰ্জী ৱাংমো ৱাংচুক। তেওঁৰ আদৰ্শ, মানৱীয় অৱদান, সমাজ সেৱা আৰু সীমান্তৰ সিপাৰৰ লোকসকলৰ কল্যাণৰ প্ৰতি চিৰস্থায়ী দায়বদ্ধতাৰ স্বীকৃতিস্বৰূপে আমাৰ উপেন্দ্ৰনাথ ব্ৰহ্ম ট্ৰাষ্টে এই বঁটাটো এই বছৰত তেওঁক প্ৰদান কৰিবলৈ গৈ আছোঁ। আমাৰ যি নেকি উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা ইয়াৰ বুৰঞ্জীত এইটো প্ৰথমবাৰৰ কাৰণে এনেকুৱা এজন ব্যক্তিক আমি পাবলৈ সক্ষম হৈছোঁ যি নেকি আমাৰ ইণ্টাৰনেশ্যনেল লেভেলৰ এজন সকলোৰ পৰা স্বীকৃতিপ্ৰাপ্ত এজন সমাজ সেৱক। তেওঁ অলৰেডি আমি যোগাযোগ কৰা ধৰণেই নিজেই আহি পেলাই সেই বঁটাটো গ্ৰহণ কৰিবৰ কাৰণে সন্মতি জনাইছে আৰু অহাকালি আহি আছে। লগতে এই অনুষ্ঠানতে আমাৰ লগত আমাৰ অসমৰ মাননীয় ৰাজ্যপাল মহামহিম শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু লগতে তেওঁৰ লগতে আমাৰ BTCৰ মাননীয় চিফ এক্সিকিউটিভ মেম্বাৰ শ্ৰীযুত হাগ্ৰামা মহিলাৰীয়ে বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব। গতিকে আপোনালোকে উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি নেকি উদ্দেশ্য, যি আমাৰ কাম কাজবোৰক ৰাইজৰ ওচৰলৈ সফুৱাই লোৱাত আপোনালোকে যিহেতু আগৰ পৰাই অৰিহণা যোগাই আহিছে, এইবাৰো আমি আশা কৰোঁ যে আপোনালোকে কাইলৈ হ'বলগীয়া যি নেকি আমাৰ অনুষ্ঠান এই অনুষ্ঠানত থাকি পেলাই অনুষ্ঠানৰ কভাৰেজ এখন ভালকৈ দিব, সেইটোৱে আমি আপোনালোকক অনুৰোধ জনাইছোঁ। ধন্যবাদ।